নমস্কাৰ মই আজি অসমীয়া স্পষ্ট ক'ব নাজানো মই অসমীয়া ভাষা দি মই ক'ব লগা বাধ্যতা হৈছে গুফুৰ বিয়াৰ চেনেলৰ পৰা মই আহ্বান জনাই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ এছপি ডিচি মই এই ভিডিঅ' যোগেদি মই আহ্বান জনাই 24 তাৰিখৰ দিন দুপৰীয়া 12টা মান বজাত দুজনীয়া এক্সএনডিপি নেতাই 4 লাখকে ল'ৰাবিলাকক পাব লগা ল'ৰাবিলাকে বাৰে ফোন মাৰি থকা টাইমত আলোচনা কৰিবৰ কাৰণে বেলশ্ৰী এলেকাত যিটো আলোচনা কৰিবৰ কাৰণে গৈছে এই টাইমৰ আলহী ঘৰ ভাত খাব টাইমত যেতিয়া যোৱা হৈছে এই টাইমৰ একজন আলহী ঘৰ সুযোগ সুবিধাটো লয় বেলেগ জায়গাৰ পৰা গুণ্ডা বাহিনী নিচিনা বড়ো ষ্টুডেণ্ট ইউনিয়ন যিটো আপসু ভালুকপুং ৰাঙাপাৰা নিছামাৰী ডিকিয়াজুলি হগ্ৰাজুলি এইবিলাক এলেকাৰ পৰা আহি যিটো 4 চাকা বাইক লৈ যিটো আক্ৰমণ কৰিছে এটো আইনৰ যিটো বংগ কৰি যিটো 2 বছৰ নোৱা আগত যিটো আক্ৰমণ কৰি দেখালে একাৰণে মই আহ্বান জনাই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিটো এছপি মহোদয় মই আহ্বান জনাই সোনকালে তদন্ত কৰি যিটো আইনৰ যিটো শাস্তি এই শাস্তিটো সোনকালে দিয়ক যদি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মহোদয়ে যদি সোনকালে যদি এটো একশন নলয় এতিয়া হলে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ এক্সএনডিপি অল আসাম এক্সএনডিপি বিলাকে হাতত আইন ভংগ কৰিব লগা হ'ব কিয়ৰ কাৰণে 2 বছৰ নোহোৱা আগত যিটো আক্ৰমণ কৰিবৰ কাৰণে বড়ো ষ্টুডেণ্ট ইউনিয়ন আপসু যিটো বেলেগ জায়গাৰ পৰা যিটো আহি প্লাই যিটো গুণ্ডা বাহিনী নিচিনা আপসু নেতাবিলাকে আপসু কৰ্মীবিলাকে যিটো ডিসিশন লয়তো যিটো আইন ভংগ কৰিলে সোনকালে যিটো এছপি মই আহ্বান জনাই এছপি লগতে মই হেমন্ত ছাৰক মই আহ্বান জনাই সোনকালে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ এছপি মহোদয় সোনকালে এটা তদন্ত কৰি সোনকালে জেলত পঠাক কিয়ৰ কাৰণে 2 বছৰ নোহোৱা আগত কিয়ৰ কাৰণে এক্সএনডিপি ওপৰত হাত উঠাইছে আগৰ দিনবিলাক এতিয়া আমি বাধ্যতা হয় কিয়ৰ কাৰণে আৰ্মছ ল'ব লগা হৈছে এনডিপি বিলাক কিয়ৰ কাৰণে আগতীয়াকে বিসেফ সংগঠনটো জন্ম হয় বিসেফৰ পাছৰ এনডিপি নামটো ল'ব লগা হয় কিয়ৰ কাৰণে এই আগৰ দিনবিলাক কিয়ৰ কাৰণে আমি এতিয়া সোশ্যাল মিডিয়া বা এই চেনেলৰ মাজত আমি কিয়ৰ কাৰণে এতিয়া ক'ব লগা বাধ্যতা হৈছে কিয়ৰ কাৰণে যেতিয়া বড়ো সমাজৰ মাজৰ আপসু আৰু পিটিসি এই টাইমৰ ভাই ককাই মাৰামাৰি ঘৰ জ্বলাজলি এই টাইমৰ দুটা পাৰ্টিটো সমাধান কৰিবৰ কাৰণে বিসেফ বড়ো সিকিউৰিটি ফৰ্স এটো নাম লৈ জন্ম হ'ব লগা বাধ্যতা হৈছে ফাৰ্স্ট টাইমৰ ৰেউটা এলেকা যেনেকুৱা বাংবুৰগৰা যিটো নেতা ইয়াক মাৰি খুবাই যেতিয়া 2-3 বছৰ আগত কাৰ্বি আলঙৰ হোফা দৰা বোলে 2জন সিংগাৰৰ যেনেকুৱা লাঠি জং লৈ যেনেকুৱা মাৰি খুবাই হেক কৰিছে ঠিক এনেকৈ বাংবুৰগৰা যিটো নামৰ ৰেউটা এলেকাৰ যিটো মাৰি পেলালে ইয়াৰ পাছত বিসেফ কৰ্মীবিলাকে আৰ্মছ হাতত ল'ব লগা হৈছে এইবিলাক কোনে জন্ম কৰিছে আপসু নেতাবিলাকে আপসু কৰ্মীবিলাকে বড়ো মাজৰ আৰ্মছ ৰিভলিউচনাৰী যিটো জন্মটো দিলে আৰু 2 বছৰ নোহোৱা আগত যিটো ব্যৱহাৰ দেখালে জংগলৰ যিটো আহি এতিয়া কোনবা 4 লাখ পাইছে কোনবা 4 লাখ পোৱা নাই কোনবা কেছ হেক হোৱা নাই এইবিলাক আজিলৈকে টেনচনটো হেক হোৱা নাই এই টাইমত যিটো ব্যৱহাৰ কৰিছে যিটো ব্যৱহাৰ কৰি দেখালে এই কাৰণে মই আহ্বান জনাই সোনকালে ইমিডিয়েট শোণিতপুৰ ডিষ্ট্ৰিক্টৰ এছপি মহোদয় ওচৰত মই আহ্বান জনাই সোনকালে একশনটো কৰি সোনকালে এইবিলাক আইনৰ যিটো আইন ভংগ কৰি যিটো শাস্তি এই শাস্তিটো সোনকালে জেলত পঠাক কিয়ৰ কাৰণে ভালুকপুং ৰাঙাপাৰা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ডিচি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ এছপি মহোদয় আৰু যিটো আমাৰ হেমন্ত ছাৰক মই আহ্বান জনাই কিয়ৰ কাৰণে এইটো শুৰু কৰিলে এই কাৰণে আগতীয়াকে মই জাননী কৰি দিয়া হল কিয়ৰ কাৰণে আপসু নেতাবিলাকে কি কৈ থাকে বিটিআৰৰ যিটো হিমা বিটিআৰৰ যিটো গাঁও গঠন হ'ব শোণিতপুৰ আৰু বিশ্বনাথ জিলাত সোনকালে হ'ব কৈ পেলাই যিটো লাজ লাগি পেলাই শোণিতপুৰ আৰু বিশ্বনাথত নিজে মাৰামাৰি কাটাকাটিটো এইটো শুৰু কৰিবৰ কাৰণে এটা প্লান পলিচি এইটো আপসু নেতাবিলাকে এইটো এটা ৰাজনীতিক এইটো নেতাবিলাকে এইটো পলিটিক্যালি এইটো ইস্যু কৰিবৰ কাৰণে এই পলিচিটো
কৰা হৈছে এই কাৰণে সোনকালে এটো সমাধান কৰক SP মহোদয় মই আহ্বান জনাই যদি সোনকালে যদি একশন নলয় এতিয়া হলে আমি XNDB অল আসাম বা শোণিতপুৰ বিশ্বনাথ ডিস্ট্ৰিক্ট যিমান XNDB কৰ্মীবিলাক আছে এইবিলাক তালে এটো সমাধান যদি কেছটো যদি সোনকালে একশন নলয় এতিয়া হলে XNDB কৰ্মীবিলাকে এটো আইন হাতত লবা লাগা হ'ব আৰু আইন ভংগ কৰিব লাগা হ'ব এই কাৰণে মই জাননী দিয়া হৈছে সোনকালে এটো সমাধান কৰি কিয়ৰ কাৰণে এটো মাৰামাৰি কোনবা নেতা হওক কোনবা নেতা নহওক সোনকালে এটো তদন্ত কৰি এটো আইনৰ শাস্তি দিয়ক সোনকালে নহলে এটো আইন ভংগ কৰিব লাগা হ'ব এই কাৰণে মই আহ্বান জনাই কিয়ৰ কাৰণে বাৰে বাৰে যেতিয়া বড় সমাজত আৰ্মছ লবা লাগা বাধ্যতা কৰাটো হল আপসুয়ে যেতিয়া বিশেপ যেটো কৰ্মীবিলাক খুবাই মাৰি নেপেলালে NDB বিলাক হাতৰ আৰ্মছ আজিলৈকে হাতৰ নাথাকিলে হয় নেতাবিলাকে আপসু কৰ্মীবিলাকে যেতিয়া বাংবুৰগৰা ৰেউটা এলেকা যেতিয়া মাৰি নেপেলালে বিশেপ সংগঠনটো আৰ্মছ লৈ হাতত স্যাক্ৰিফাইস নকৰিলে হয় কিয়ৰ কাৰণে আৰ্মছ লব লাগা বাধ্যতাটো কৰিছে আপসুয়ে আৰু 2 বছৰ নোহোৱা আগৰ এটো যেটো ঘটনাটো মানে কৰি দেখালে এটো কি দেখাইছে সমাজত কি দেখাইছে এই কাৰণে মই আহ্বান জনাই সোনকালে শোণিতপুৰ ডিস্ট্ৰিক্টত যেটো গেং বলে কম আমি গেং এটো আপসু কৰ্মী নহয় আপসু কৰ্মী হয় যদি কিয়ৰ কাৰণে আলোচনা নকৰাকে কিয়ৰ কাৰণে জাননী নিদিয়াকে কিয়ৰ কাৰণে এটো আইনটো তুলি লৈছে কিয়ৰ কাৰণে আইনটো তুলি লৈছে এই কাৰণে আমি সোনকালে যদি শোণিতপুৰ ডিস্ট্ৰিক্টৰ SP যদি এটো তদন্ত নকৰে আৰু তদন্ত কৰি পেলাই যদি শাস্তি নিদিয়ে এতিয়া হলে XNDB অল আসাম এটো হাতত আইনটো তুলি লবা লাগা হ'ব বাধ্যতা আইন ভংগ কৰিব লাগা হ'ব এই কাৰণে মই জাননী দিয়া হৈছে আৰু মই অসমীয়া স্পষ্ট ক'ব নাজানো মই যদি কিবা ভুল মই অসমীয়া ভাষা দি মই কোৱাটো যদি ভুল হৈছে বা কিবা যদি পইণ্টটো ভুল হৈছে এতিয়া হলে শোণিতপুৰ ডিস্ট্ৰিক্টৰ মই SP DC মই মহোদয় ওচৰত মই ভুলৰ কাৰণে মাফ খোজে থ্যাংক ইউ